Hi friends, hi Legofer. আশা কৰো এই বিহুৰ বতৰত সকলোৱে ভালে কুশলে আছে। মই বৰ্তমান ভালে আছো। আজি হৈছে মানুহ বিহু উপলক্ষে মই সবৰে পৰা অলপমান আশীৰ্বাদ ললো আৰু আপোনালোকে যদি পাৰে অলপমান আশীৰ্বাদ দিব আৰু মোৰ ফালৰ পৰা থাকিল মোৰ সকলো ফ্ৰেণ্ডলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আজি যেহেতু মানুহ বিহু বুলিয়ে মানে আমাৰ ঘৰৰ মানুহখিনি কৈ আছে যে কি খোৱাবা কি বনাবা বুলি সুধি আছে। সেইকাৰণে মই আজি ভাবিছো মাংস অলপ আনি থোৱা আছে। এই মাংসখিনিকে মই মানে কঁঠাল মুচিৰে বনাই দিম বুলি ভাবিছো। কঁঠাল মুচিটো এনেও এইখিনি সময়ত খাবলৈ খুব ভাল লাগে। এইখিনি সময় কঁঠাল মুচি খোৱাৰে সময়। সেইকাৰণে কঁঠাল মুচিৰে মাংসখিনি বনাই দিম বুলি ভাবিছো। আৰু কঁঠাল মুচি বনোৱাৰ আগতে আজি বিহুৰ নামত অকণমান দৈ চিৰা খাই ল'ম বুলি ভাবিছো। দৈ চিৰা খাই পেলাই পটাপটকৈ মানে কঁঠাল মুচি চব্জিটো বনাম আৰু। মই চিৰা ধুই লৈছোঁ। এইখিনি দৈটো অলপ লৈ লৈছোঁ। এই মাঘ বিহুতকৈ মানে বহাগ বিহুত দৈ চিৰা খাবলৈ বেছি ভাল লাগে, কাৰণ অলপমান গৰমো পৰে যে, সেইকাৰণে দৈ চিৰা খাবলৈ বেছি ভাল লাগে বহাগ বিহুত। গুড়খিনিও ঢালি লৈছোঁ। বাহিৰত বহি বহি খোৱাৰ মজাই বেলেগ। আমাৰ ঘৰৰ পিছফালে মানে কঁঠাল দুজোপা আছে। এইজোপাটো অলপ লাগে, এইজোপাটো অলপ বেছি নালাগে আৰু তাৰে এটা চিঙিম বুলি ভাবিছোঁ। কঁঠাল গছটো দেখাই আছোঁ আপোনালোকক। এইটো কঁঠাল গছ। আমাৰ কঁঠালটো মানে যোৱাবাৰতকৈ এইবাৰ অলপ কমকৈ লাগিছে আৰু।
বৈশাগু যে মানে বিহু যে সেইকাৰণে নাচো নাচো লাগি থাকে আগতে মানে বহুত নাচিছিলোঁ যে আমি বৈশাগু আহিলে সেইকাৰণে মানে গাটো এতিয়াও মানে বৈশাগু আহিলে নাচো 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 লাগি থাকে या मसलाখিনি ৰেডি কৰি ল'লোঁ আদা নহৰু গোলমৰিচ গৰম মছলা ধনিয়া গুড়ি জিৰা গুড়ি পিঁয়াজ তেজপাত হালধি এয়া মাংস এই তলত মানে কঁঠালখিনি আছে আৰু এই কেৰাহী মোৰ গৰম হৈয়ে গ'ল এই আমাৰ ঘৰত তিলিয়ে মানে ৱালত বহি পেলাই মাংসৰ গোন্ধ ল'ব আৰু ধুনীয়াকৈ বহি লৈছে মই মানে প্ৰথমতে মাংসখিনি অলপমান ফ্ৰাই কৰি ল'ম ইয়াৰ পাঁচফোৰণ কেইটামান ঢালি দিছোঁ ইয়াত দিলোঁ তেজপাত এতিয়া মাংসখিনি দি দিলোঁ ইয়াত নিমখ দিলোঁ এতিয়া দিছোঁ মই পিঁয়াজ আৰু ইয়াতে লগতে মই আদা নহৰু পেষ্টখিনিও এতিয়া দি দিম আদা নহৰু পেষ্টখিনিও দি দিলোঁ আৰু লগতে হালধিও দি দিম এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি দিম অলপ সময় ঢাকাৰ পিছত মই এতিয়া জিৰা গুড়ি ধনিয়া গুড়িখিনিও দি দিছোঁ এতিয়া মোৰ মাংসখিনি একদম পুৰা ফ্ৰাই হৈ গৈছে এতিয়া মই এইখিনি এটা বাচনত উঠাই থৈ দিওঁ এতিয়া মই মাংস ভাজা কেৰাহীতে তেল দি দিছোঁ কঁঠালখিনি ভাজিবলৈ কাৰণে তেল অলপ সৰহকৈ দি দিছোঁ ইয়াত মই তেলতে পাঁচফোৰণ কেইটামান দিছোঁ আৰু লগতে শুকান জলকীয়া কেইটামান দি দিছোঁ এতিয়া মই পিঁয়াজ তেজপাত আৰু আদা নহৰু পেষ্টখিনিও তেলতে দি লওঁ এতিয়া মই কাটি থোৱা কঁঠালখিনি দি দিলোঁ এয়া নিমখ দি দিছোঁ আৰু লগতে হালধিও দি দিছোঁ
এতিয়া মোৰ কঁঠালখিনি আধা সিজা হৈ গৈছে। এতিয়া যিখিনি মছলা আছিলে মই ইয়াতে চব দি দিম। এতিয়া জিৰা গুড়ি, ধনিয়া গুড়ি, গোলমৰিচৰ গুড়া, গৰম মছলা চব দি দিছোঁ। এই কঁঠালৰ চব্জিখিনি মই এতিয়া অলপ গৰম পানী দি পেলাই মজাই ভাজি ল'ম আৰু তেতিয়া ধুনীয়াকৈ মজিব কঁঠালখিনি। এতিয়া মোৰ কঁঠালৰ চব্জিখিনি একদম ধুনীয়াকৈ মজিলে। মই এতিয়া ভাজি থোৱা মাংসখিনি ইয়াতে দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত অলপ দেৰি পিছত আৰু 5 মিনিট পিছত আৰু মোৰ কঁঠাল চব্জিখিনি খাবলৈ ৰেডিয়ে হৈ গ'ল আৰু। চবৰে খোৱা হৈ গ'ল। মই মানে এতিয়াহে খাম আৰু লাষ্টত। ইয়া কঁঠাল চব্জিটো, দালি আৰু এইফালে চালাড, বিট একেটাই। আজিৰ সাজত একেটাই। মোৰ আজি এই কঁঠালৰ চব্জি খাই ঘৰৰ মানুহখিনি খুবেই ভাল পাইছে, খুব ভাল হৈছে বুলি কৈছে। মই টেষ্ট কৰি চোৱা নাই কেনেকুৱা হৈছে, একটু করে টেষ্ট কৰি চাওঁ। বহুত ভাল হৈছে, সেইকাৰণে ঘৰৰ মানুহখিনি ভাল পাইছে। এই কঁঠালৰ চব্জি বনাবলৈ হ'লে তেল আৰু মছলাৰ জোৰ, মছলা আৰু তেল অলপ বেছিকৈ লাগে। তো যি কি নহওক, পুনৰ ৰঙালী বিহুৰ শুভেচ্ছাৰে আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই ফ্ৰেণ্ডছ, বাই লেডিঅ'